এনেকৈ ৰাতিপুৱা ওলাই দিলো মই জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ সোণাপুৰ সো আহি পালো মই ফাইনেলি দেন ইয়াতে হাজাৰ হাজাৰ মানুহ মই আহি পেলাই দেখা পালো ইয়াত গাড়ী চাওক মানুহ চাওক মানে কি কম আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে চাওক বহুত এটা ইমোশনেল পৰিৱেশ এটো ইয়াতে আহি পেলাই এনেকুৱা লাগিছে যে জুবিনদা এতিয়াও জীয়াই আছে জুবিনদাই তাত প্ৰগ্ৰাম কৰি আছে আমি সকলোৱে চাই আছো চাওকচোন এতিয়া মানুহৰ ভিৰ চাওক ইয়াত সিৰিয়াসলি গাইস বহুত ইমোশনেল পৰিৱেশ এটো জুবিনদাৰ সমাধি ক্ষেত্ৰত অতি তীব্ৰভাৱে কাম চলি আছে মানুহবোৰ যেন এনেকুৱা আশাত আছে যে জুবিনদা এবাৰ আহি পেলাই মাত দিব মই বহুত দিন আগতেই গৈছিলো জাস্ট মই ভিডিওটোহে আপলোড কৰা নাছিলো এডিটিং কৰা নাছিলো বাবে জুবিনদা আজি 1 মাহ হৈ গল জুবিনদাই এতিয়ালৈ ন্যায় পোৱা নাই জাস্টিস ফৰ জুবিন গাৰ্গ আপোনালোকে লিখক আৰু জুবিনদাই যে অতি সোনকালে ন্যায় পায় তাৰে কামনা কৰিলো আমি সবে আৰু চৰকাৰে যে এই জুবিনদাৰ এই কেছটোক লৈ যে পলিটিক্স নকৰে জুবিনদাৰ আত্মাই তেতিয়ালৈকে শান্তি নাপাব যেতিয়ালৈকে জুবিনদাই ন্যায় নাপাব আৰু এই কালপিত গীতা এই বেপাৰী গীতাই যে অতি সোনকালে শাস্তি পায় মোৰ মন আকাশৰ বিজুলি কোন তুমি মেঘালী মোৰ মন আকাশৰ বিজুলি এনেকুৱা নহয় যে ইয়াত আজিহে এনেকুৱা মানুহ হৈছে ইয়াতকে বেছি হয় বেলেগ দিনা ইয়াত আজি বহুত কম মানুহ হৈছে আৰু বহুত কম মানুহে চাওক ইমানখিনি নলে ভাবি চাওক ইয়াত এনেকুৱা মানুহ হয় ৰাতি 12টা 1টা বজাত মানে নন ষ্টপ দিনত 24 ঘণ্টা আপুনি 1000 3000 4000 এনেকুৱা মানুহ ইয়াত পাই থাকিব নন ষ্টপ ইয়াত মানুহ দিস ইজ পাৱাৰ অফ আৱাৰ লিজেন্ড আৱাৰ জুবিন গাৰ্গ এটা ইউনিক বস্তু দেখিলো এডাল চাওক ধূপডাল চাওক কিমান ডাঙৰ ধূপ এডাল এজন দাদাই লৈ আহিছে জুবিনদাৰ কাৰণে সো এডাল বহুত সময় জ্বলিব এনেকৈ ইয়াতে সকলোৱে নিজৰ নিজৰ গামোচা এখন দিছে আৰু গামোচাত কি লিখিছে চাওক সাগৰটো ঘিন কৰো জয় জুবিনদা মায়াবিনী জেডজি জয় জুবিনদা নৰ্থ ইষ্ট গুৱাহাটী হেনেকৈ সকলোৱে নিজৰ নিজৰ গামোচা এখন লিখিছে এটো চাওক মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই তো এনেকৈ সবে এনেকৈ লিখিছে আৰু লিখি পেলাই এনেকৈ গামোচা এখন লগাই দিছে জুবিনদাৰ সমাধি ক্ষেত্ৰত আৰু ইয়াতে লগাই ৰাখিছে জুবিনদাৰ পুৰণি ফটোবোৰ কি ধুনীয়াকৈ লগাই ৰাখিছে চাওকচোন খুব দুখ লগা এটা পৰিৱেশ ইয়াতে মানে মোৰ একো কথা ক'বলৈ ভাষা নাই তাত যে মই ভিডিও কেমেৰা অন কৰি পেলাই কথা কম মোৰ মানে একেবাৰে মন যোৱা নাই সেইকাৰণে মই ভয়েস ওভাৰে কৰিছো গোটেই ভিডিওটো সো ইয়াতে আপোনালোকে আহিব গছপুলি এটা ৰুই দিব আহি পেলাই আৰু জুবিনদাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাই পেলাই যাব প্লিজ গুৱাহাটীলৈ আহিলে এবাৰটো সোমাই যাব ইয়াতে